এভৰিৱান বিহু ওচৰ পাইছেহি আজি আহিলোঁ মানে মাহঁতৰ ঘৰলৈ আৰু মাহঁতৰ ঘৰলৈ আহি পালোঁ এডাল গগনা বহুত বছৰ হৈ গ'ল বিহু নাচিবলৈ এৰা বৰ বিহুৱতী প্ৰথম উঠোতেই নাচিবলৈ বাদ দিলোঁ তাৰপিছত যেতিয়া মনত পৰি গ'ল মোৰ গগনাডাল দেখিয়ে যে আমাক আগতে বিহুৱা দাদাসকলে যেনেকৈ বিহু শিকাইছিলে যে তেতিয়া গগনাডাল বজাবলৈ আমাক এনেদৰে শিকাইছিলে মানে বিহু গগনাৰ বোলটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ব'লক মানে এনেকৈ হাতৰ তালিত কিক গাওঁ কয় কিকা কিক গাওঁ কাও 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 কয় কিকা কিক কিকাও কয় কিকা কিক কিকাও কয় কিকা কিক কিকাও কাও 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 এডাল মানে লাহৰি গগনা এডাল জিভা আৰু এডাল বিহুৱতীসকলে বা ছোৱালীসকলে বজায় গতিকে ব'লক মই কেনেকৈ বজাবলৈ শিকিছিলোঁ আপোনালোকৰ লগত বজাই শুনাওঁ ক'ব দেই কেনেকুৱা হৈছে কেনেকুৱা হৈছে ক'ব দেই আগতে বাৰু আপোনালোকে বিহু শিকিবলৈ কেনেকৈ গৈছিলে মই স্কুলত মিছা কথা কৈ হাফ ছুটি লৈ আহিছিলোঁ কাৰণ বিহু তালৈ যোৱালে বহুত সময় হৈ যায় যে সেইকাৰণে আচাৰ্যসকলক ফাঁকি দি আহিছিলোঁ মানে মিছা এপ্লিকেশ্যন লিখিছিলোঁ পেটৰ বিষ কিবা বিষ বুলি সেইকাৰণে তেতিয়াহে মানে সোনকালে আহিবলৈ দিব আপোনালোকে বাৰু কি কৰিছিলে কমেণ্ট কৰি জনাবচোন সেইবোৰ স্মৃতিয়ে ভাল আছিলে ন বহুত ভাল লাগিছিলে সেইবোৰ দিন মানে মিছ কৰিলোঁ আজি এডাল দেখি সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মনত পৰি গ'ল এয়া দেখিছেনে আগতে বজোৱা লিপষ্টিকৰ দাগ এতিয়াও লাগিয়ে আছে বৰ বিহুৱতী নাচিবলৈ আৰম্ভণি কৰিছিলোঁ সেই তেতিয়াই বাদ দিলোঁ বাকী বহুত ভাল লাগিলে এডাল পাই আপোনালোকৰ লগতো আজি শ্বেয়াৰ কৰিলোঁ সেইকাৰণে কেনেকুৱা পালে জনাব আৰু বজাব জানিছিলোঁ নাই ক'ব দেই